নমস্কাৰ কৃষক বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ নলবাৰীৰ এগৰাকী সফল মহিলা উদ্যমী শ্ৰী দলি দাস। বাইদেউ আপোনাৰ নামটো ক'ব? মোৰ নাম দলিয়াৰী দাস। আপোনাৰ ফোন নাম্বাৰটো ক'ব নেকি বাৰু? 6901437370। আচ্ছা, আপুনি কিমান বছৰৰ পৰা কৰি আছে এই মাছৰুম ফাৰ্মখন? 9 বছৰ। 9 বছৰ ন? আচ্ছা, আপুনি মানে এই মাছৰুমখন যে চলালে আপোনাক প্ৰেৰণা কোনে দিলে? মানে আপুনি নিজে ইচ্ছামতে কৰিলে নে আপোনাৰ ক'ৰবাত শিকিলেগৈ? প্ৰেৰণা বুলি নহয় আৰু মানে কি মহিলা হিচাপে নিজকে পৰিচয় দিয়াৰ কাৰণে, মানে মহিলা হিচাপেতো মানুহে যিকোনোৱে কাম কৰে, কিন্তু কৃষিৰ ক্ষেত্ৰত কোনো আগবাঢ়ি নাহে। সেইকাৰণে তাতে আৰু 10জনে কৰিব পাৰে মহিলাবিলাকে, সেইকাৰণে আহিলোঁ। আৰু মাছৰুম খেতিটো মই ল'লোঁ কিয় মানে কম ইনভেষ্টত কম দিনতে উৎপাদন কৰি বজাৰত উলিয়াই দিব। হয়, এইটো বাৰু। আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিলে নেকি যে আপুনি এইটো শিকিম বুলি তেনেকুৱাকৈ? মই আমাৰ নলবাৰী আৰচিটিত লৈছিলোঁ, নলবাৰী কেভিকে। তাৰপিছত মই চলান মানে হিমাচল প্ৰদেশ ন? তাতো গৈছিলে আপুনি? আচ্ছা আচ্ছা, মই 5খন ষ্টেটত লৈছোঁ, বিহাৰত 5খন ষ্টেটত ন? আপোনাৰ কিমান বছৰ হ'ল এইটো কৰিবলৈ? মোৰ 9 বছৰ। 9 বছৰ ন? আচ্ছা আচ্ছা, আপুনি অকলে ষ্টাৰ্ট কৰিছিলে নে আপোনাৰ লগত কোনোবা আছিলে? আৰু অকলে ন? হাজবেণ্ডত আছিল 3 বছৰ মই অকলে কৰিছোঁ, তাৰপিছতহে মানে মোৰ হাজবেণ্ড। আচ্ছা 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 বাৰু। আচ্ছা বাইদেউ, এইখন ফাৰ্ম হয় বাৰু। এইখন অলপ ভিতৰলৈ দেখাই দিছোঁ অলপমান। এইখন মাছৰুম বেগ ওলোৱা ফাৰ্ম হেৰি আছে নেকি ক'ৰবাত? মাছৰুম ওলাই থকা? আচ্ছা বাইদেউ, বাৰু এই মাছৰুম বিক্ৰী কৰিলে, গতিকে আপুনি তেনেকৈ মাছৰুম ওলোৱা এতিয়া দেখা নাপাব, কিন্তু চাব বিচাৰে এইটো তেনেকুৱাকৈ মাছৰুম। এইটো কোনটো মাছৰুম কৰি আছে আপুনি? অয়েষ্টাৰ মাছৰুম ন? আপুনি এইটো গোটেই বছৰে কৰে নে মাছৰুম, নে এটা গোটেই বছৰতে কৰে ন? আচ্ছা আচ্ছা, আপোনাৰ এটা সুধিব বিচাৰিছোঁ আপোনাক এটা কথা, মানে পাৰ বেগত আপুনি এজ খৰচ কিমান পৰে? 50 টকা ন? আৰু সেই মাছৰুম বেগটোৰ পৰা আপোনাৰ হেৰি কিমান ওলায়, মাছৰুম কিমান ওলায়? আমাৰ পিপি চাইজটো হ'ল 12-18 চাইজত আমাৰ 6 কেজি ওলায়। 6 কেজি ওলায় ন? আৰু পাৰ কেজি মাছৰুম কিমানকৈ বিকি আছে আপুনি? হোলচেলটো 140 আৰু ৰিটেইলটো 200। ৰিটেইল 200 আৰু হোলচেল 140 ন? আচ্ছা আচ্ছা, আপুনি আৰু এই যে মাছৰুমবিলাক যে উলিয়াই আছে ক'ত পঠিয়ায়, মানে আপোনাৰ মাৰ্কেটিংটো ক'ত কৰে আপুনি? মাৰ্কেটিং মোৰ নলবাৰী, বৰপেটা, মঙলদৈ, এনেকৈ আৰু মোৰ যিটো ভেলু এডিশ্যন আছে। আচ্ছা আচ্ছা, এডিশ্যনখিনি মোৰ ৱেষ্ট বেংগলত বেছিকৈ দিওঁ আৰু। আচ্ছা আচ্ছা, ৱেষ্ট বেংগলতো পঠিয়ায় আপুনি মানে? আৰু অসমত যে চাৰিওদিশে পঠিয়ায় ন? আচ্ছা আচ্ছা আচ্ছা। আৰু আপোনাৰ এই যে মাছৰুমটো যে বনাই আছে আপুনি, তাত বা অকল মাছৰুমটোৱে বিকে নে তাৰ বাই প্ৰডাক্ট কিবা কিবি আছে আপোনাৰ? আছে, মোৰ ভেলু এডিশ্যনটো আছে। মাছৰুমৰ প্ৰথম হ'ল আমাৰ ড্ৰাই মাছৰুম। আচ্ছা আচ্ছা, ড্ৰাই মাছৰুমৰ পিছত মোৰ বিস্কুট। আচ্ছা আচ্ছা, বিস্কুট, আচাৰ, কেক আৰু ব্লেক ৰাইচ মাছৰুম কেক, ব্লেক ৰাইচ মাছৰুম ভুজিয়া, মাছৰুমৰ পৰা দৈ বনাইছোঁ, পনীৰ বনাইছোঁ। মাছৰুমৰ পৰা দৈও বনাইছে? পনীৰ, এনেকৈ মোৰ 15টা আইটেম আছে। প্ৰটিন পাউডাৰ আছে 15টামান আইটেম মানে আপুনি মাছৰুমৰ পৰাই বনায় মানে? আচ্ছা আচ্ছা, আপুনি এই মাছৰুমটো মানে কি মানে প্ৰত্যেক মাহতে মাছৰুম পায় নে গেপ পৰে আপোনাৰ, যে এইটো মাহত মোৰ মাছৰুম নাই বিকিব নোৱাৰে, এনে ডেইলি গেপ পৰে ন? ডেইলি আপুনি কিমান কেজিমানকৈ বেচ? ডেইলি ঠাণ্ডাৰ দিনততো একদম 100 কেজিৰ ওপৰ হৈ যায়। 100 কেজি ন? 100 কেজিৰ ওপৰ হৈ যায়। এতিয়া ঠাণ্ডাৰ দিনত 50 কেজি ইমানমান হয়। গৰম দিনত 50 কেজি ন? আচ্ছা আচ্ছা, ঠিকে আছে। এতিয়া বনাই আছোঁ, এতিয়া লকডাউনৰ কাৰণে অলপ কমি গ'ল, ডিছকাউণ্টটো আনিব পৰা নাই। এতিয়া আপুনি মানে যদি এখন মাছৰুম ফাৰ্ম যদি সৰু কৃষক এজনে ষ্টাৰ্ট কৰিব বিচাৰে, মানে খুব কম জেগাতে হয়তো তেখেতে ষ্টাৰ্ট কৰিব পাৰিব নাই? একদম কম ঠাইত কম ইনভেষ্টত কৰিব পৰা খেতি। কম ঠাইত কম ইনভেষ্টত ন? আচ্ছা আচ্ছা আচ্ছা, আপুনি 10,000 টকা দিয়ে মানে আৰম্ভ কৰিব পাৰে। আৰু আপোনাৰ কিমান পৰিছিলে মানে যেতিয়া আপুনি মানে ষ্টাৰ্ট কৰিছিলে মাছৰুমখন, তেতিয়া আপোনাৰ কিমান পইচা পৰিছিলে? আৰম্ভ কৰিছিলোঁ 30,000। আৰু মই সেই পইচাটো মই বন্ধনত লৈছিলোঁ। আপুনি বন্ধনত লৈছিলে? বন্ধনত লৈ মানে তেতিয়াতো ঘৰৰ ছাপৰ্ট নাছিল। ঘৰৰ ছাপৰ্ট নাছিলে ন? নথকাৰ কাৰণে মই বন্ধনত পইচা লৈ এনেকৈ আৰম্ভ কৰিছিলোঁ।
আচ্ছা আচ্ছা আমি মানে খুব কমেই দেখোঁ যে মহিলা এগৰাকী এনেকৈ ফাৰ্ম এখন ষ্টাৰ্ট কৰিছে আৰু বিশেষকৈ এগ্ৰিকালচাৰটো আমাৰ যেনেকৈ এখন কৃষি প্ৰধান দেশে হয় এখন তাত আমি কৃষকসকলে মানে বহুত লোকচানো হয় বা বহুত তেখেতসকলে ভয়ো কৰে যে মাছৰুমটো খেতি কৰিলে আমি মানে মাৰ্কেটটো ক'ত পাম উৎপাদনটো কৰিলোৱে বাৰু কিন্তু সেই মাছৰুম তুমি বিকিম ক'ত বা তেনেকুৱা আপুনি কিবা প্ৰব্লেম পাইছিলে নেকি ফাৰ্ষ্টতে প্ৰথমতে মই প্ৰব্লেম পাইছিলোঁ মাৰ্কেটিঙৰ ক্ষেত্ৰত তাৰপিছত প্ৰথমতে মই মানুহ আহিলে ধৰক ঘৰত মোৰ মানুহ আহিলে তেখেতক মই গিফ্ট দিছিলোঁ এইটো খাই চাব কেনেকৈ কি বস্তু এইটো এনেকৈ আপুনি মোৰ এখন গিফ্ট দিছিলে মানে মই গিফ্ট দিছিলোঁ বিয়া মানে ইমান বিকা নাছিলে মানে আপুনি প্ৰথম বেছি কৰাও নাছিলোঁ বেছি কৰা নাছিলে আপুনি আৰু যিখিনি ওলাই ধৰক তাৰে মাজতে দুয়োজনে খায় এনেকৈ কিনি নিয়ে বা মই কেভিকেট গ'লে কেভিকেটো লৈ যাওঁ আচ্ছা লৈ যাওঁ এনেকৈ চাৰতেও কিনি খাইছিল এতিয়া কিন্তু মাৰ্কেটত সুবিধা নাই আচ্ছা আচ্ছা মানে এজন মানে কৃষকে মানে ঘৰতে মানে আৰামছে খেতিটো কৰিব পাৰে মানে আৰু এই খেতিটো কৰিবৰ কাৰণে জেগা কেনেকুৱা ধৰণৰ হ'ব লাগে মানে কিবা আছে নেকি যে এইখিনি জেগাত কৰিব নালাগে বা কিবা তেনেকুৱা ঠাণ্ডা হ'লে বেছি ভাল ন কিন্তু ধৰক ওচৰত গছ চছ ৰুই দিলে পিছত লগে লগে তাৰ মানে হেৰি নহয় ধৰক কলগছ বা কাষত গছ ৰুলে ভাল ন ভাল আৰু কম দিনতে ওলাব পৰাকৈ আৰু মানুহে এনেকুৱা মানে পকী ঘৰ হ'লে মানে কেঁচা ঘৰ হ'লেও হৈ যায় মানে মাছৰুমটো আপোনাৰ মতে ঠাণ্ডাৰ দিনত ভাল হ'ব কিন্তু গৰমৰ দিনত ভাল নহ'ব পকী ঘৰত মানে আপোনাৰ গৰমৰ দিনত বেয়া গৰমৰ দিনত গৰমটো বেছি উঠেতো আচ্ছা সেইটো এটা প্ৰব্লেম মানে এনেকুৱা ঘৰত মানে আৰামছে মানে কৰিব পাৰি আৰু চব বাইদেউ ঘৰটো দেখাই দিছোঁ য'ত মানে তেখেতে কৰি আছে মানে মাছৰুম ফাৰ্মখন এইখন চাব পাৰে আপোনালোকে এইখন আৰিয়ান মাছৰুম ফাৰ্ম বুলি এইখন পকী ঘৰ নহয় এইখন কেঁচা ঘৰে হয় আৰু এইটো হৈছে বাইদেউ য'ত মানে মাছৰুমৰ পেকেটবিলাক বনায় এইকেইটা আপোনাৰ দেখিব পাৰে এইকেইটা আছে স্পন এইকেইটা আছে স্পন যি স্পনৰ পৰা মানে বাইদেউ মানে মাছৰুম বনাই আছে মানে আৰু কিছুমান এইকেইটা আছে সৰু সৰু বেগ এইকেইটা আছে প্ৰথম অৱস্থাত য'ত মানে ফাৰ্ষ্ট বেগকেইটা ওলাইছে মানে আৰু জাষ্ট বেগ দিছে আৰু ইয়াৰ পৰা সেই ঘৰটোলৈকে য'ত ওলমি থোৱা আছে টোপোলাবিলাক তাত লৈ যাবগৈ ইয়াৰ পৰা চ' আপোনালোকে চাই লওক এনেকৈ হয়তো কৰিব পাৰে আপোনালোকে পকী ঘৰ বনাব পাৰে বাইদেউ ক'লে যিহেতুকে পকী ঘৰত মানে গৰমৰ দিনত অলপ প্ৰব্লেম হয় গতিকে এনেকুৱা কেঁচা ঘৰতে তেখেতে 9 বছৰ এতিয়া আজি কৰি আছে এনেকৈ গতিকে ৰাইজ দেখিলে তেখেতে কেনেকৈ এই সফলতা অৰ্জন কৰিলে আৰু এই ভিডিঅ'টো চাই মই ভাবোঁ বহুত নৱপ্ৰজন্ম উৎসাহিত হৈছে আৰু আমাৰ মূল উদ্দেশ্যটোৱে হৈছে যে নতুন নৱপ্ৰজন্মক উৎসাহ যোগোৱা আৰু তেখেতসকল নিজে স্বাৱলম্বী হোৱা আৰু আমি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম গতিকে চাই থাকক মোৰ ইউটিউব চেনেল এগ্ৰি বিজনেছ আইডিয়াছ ধন্যবাদ